Hey Bondhokot, welcome to a fresh new episode of my vlog. Tommy, hey Tommy, hello Tommy. কি খবৰ বৰ খাইছ নি আৰে কথা কোনো নাপাতে মোৰ কালিটোতো মানে অকমান মুডটো মানে বেয়া হৈ গৈছিলে কাৰণ কিয় জানে যোনে যোনে মোৰ ব্লগ চাইছে কফিটো চুৰ হৈ গৈছিলে কিন্তু মেইন কথাটো হ'ল যে কফিটো তাৰ মানে মোৰেই ভুল আছিলে মেইন কেছ মই এক্সপ্লেইন কৰি দিছোঁ কেছটো কি হৈছিলে মই মানে আপোনাক কৈ দিওঁ মইতো এইটোত লুকাই থৈছিলোঁ না এইটো মানে আমাৰ পুণেশ্বৰী বাইদেৱে আমাৰ ঘৰত যে কাম কৰে তেওঁৰ মানে এইটো চাফা কৰিছিলে আৰু কিবা কিবি মানে বেয়া মোজা চোজা সেইবিলাক পেলাই দিছিলে চ' মই তাৰমানে এই টেমাটো এনেকৈ খুলি চালোঁ নেদেখিলোঁ কিন্তু এই টেমাটোৰ তলত মোৰ কফি থোৱা আছিলে বাইদেউ এইটো হাফ কফি হয় বাকীখিনি মই তাৰমানে এটা জেগাত লগাই দিছোঁ চ' এতিয়া সুজেনে তাইৰ অকণমান দেৰি পাছত একচুৱেলি অনলাইন ক্লাছ ষ্টাৰ্ট হ'ব চ' সুজেনৰ লগত অকণমান কথা পাতোঁ আহক বলক সুজেন ৱেৰ আৰ ইউ মিষ্টাৰ সুজেন ৱেৰ আৰ ইউ ক'ত আছ সেইটোৱে মই ভাবি আছিলোঁ তই কফিটো লুকাইছ বুলি কি চুৰ বনাব বিচাৰিছ তই নহয় মানে তই কেতিয়াবা মাজে মাজে লুকাই খাওঁ না মোৰ বস্তু ধেমালি কৰিবলৈ কাৰণে সেই তোৰ মানে আমাৰ পুণেশ্বৰী বাইদেৱে তোৰ সেই তাৰ পৰা উলিয়াই পেলাই মানে মোজাৰ সেইটো চাফা কৰিছিলে তাৰ পৰা উলিয়াই পেলাই ধুনীয়াকৈ টেমাটোত ভৰাই থৈ ৰিয়েলি চৰি সুজেন বেয়া চেয়া নাপাবি আৰু হেৰি এতিয়া মেইন কেছটো হ'ল এতিয়া মেইন কেছটো হ'ল আমাৰ ছেকেণ্ড এপিছ'ডটো কেতিয়া আহিব চবেই সুধি আছে আমি কেতিয়া আমি পাতিম তাৰমানে এই কেৰিমিনাটিৰ যি দুটা ভিডিঅ' দুটা দিছিলোঁ যে সি তাকটো কোনোবাই চাউটত দিবলৈ কাৰণে পইচা পঠিয়াই দিছে দুটা লাইভ ষ্ট্ৰিমিঙত চাম আছে আৰু সেইটো কাৰণে অকণমান ধৈৰ্য ধৰক আপোনালোকে হ'ল আৰু ন আমি কথা পাতিম বাৰু তাই এপ'লজিৰ বিষয়ে ইমান মানে তাইক ইম্পৰ্টেঞ্চ দিব খোজা নাই আৰু বাৰ তাইৰ কথা পাতি পেলাই যি হ'ল আৰু বাকী কিবা নিউ টপিক বা নিউ যদি কিবা আপোনালোকক যদি কিবা টপিকৰ ওপৰত ডিছকাশ্যন লাগে বা ইউ ৱান্ট টু ন' এবাউট চামথিং কমেণ্টত ক'ব আমি A few moments later. বেংক খোলা আছে নে মই আহিছিলোঁ বেংকলৈ এটা সৰু কাম কৰিবলৈ এইটো মোবাইলৰ অলপমান কোৱালিটি বেয়া হয় অ'কে চবেই লাইন ধৰি আছে ভিতৰত কেমেৰা ইউজ কৰিবলৈ মানা আছে যিহেতু বেংক বাট মই ছিকিউৰিটিজজনক সুধিলোঁ যে ডেবিট কাৰ্ডৰ এপ্লাই ফৰ্ম আছেনে নাই ফৰ্মখনো নিদিয়ে তাৰমানে এতিয়া কাৰণ লকডাউনৰ আগত এইবোৰ একো পচিবল নহয় বাট এতিয়া মেইন কথাটো হ'ল বৰষুণ দিছে A few inches later. বাহিৰৰ পৰা আহি পালোঁ বৰষুণ দিছে বহুত তেনেকৈ আপোনালোকে চাব পাৰে সোনকালে আহিলোঁ এটা কথা মোৰ তাৰমানে বিৰাট খং উঠিলে যে ঠিক আছে বাৰু তহঁতে ডেবিট কাৰ্ড এপ্লাই কৰিবলৈ কাৰণে মানে বেংকত এইমাত্ৰ যে গৈছিলোঁ তোমালোকে যিটো দেখিলা ফুটেজটো ডেবিট কাৰ্ডখন ঠিক আছে তহঁতে এপ্লাই কৰিব নিদিয় নাই ফৰ্মখনো দিব পাৰ ফৰ্মখন প্ৰিণ্ট আউটো নাই মানে কেনেকুৱা ধৰণৰ বেংক আৰু সিহঁতে ডেবিট কাৰ্ডখন এপ্লাই কৰিব পাৰে সেইটো মই জানো কাৰণ মোৰ বেংকত তাৰমানে ময়ো কাম কৰা হয় মোৰো বেংকৰ এক্সপিৰিয়েঞ্চ আছে 3.5 বছৰ ময়ো বেংকত কাম কৰিছোঁ যদিও লজিষ্টিক বন্ধ হৈ আছে তেনেহ'লে তেওঁলোকে ডেবিট কাৰ্ডখন এপ্লাই কৰি থ'ব পাৰে কিন্তু এতিয়া নোৱাৰে বুলি কৈ দিছে সিফালে যাবলৈ দিয়া নাই এতিয়া কি কৰিম তাৰমানে তোমালোকৰো এনেকুৱা হৈছে নেকি মানে বেংকত গ'লে তাৰমানে অনলি উইথড্ৰৱেল কৰিব দিছে আৰু পইচা জমা দিব দিছিলে এইবোৰ কি মানে মই বুজি পোৱা নাই আফটাৰ 3 তাৰিখৰ পাছত আহিবলৈ কৈছে মানে এপ্লাইটোতো কৰিব পাৰে ন মানে ৰিকুৱেষ্টটোতো লৈ থ'ব পাৰে মানে ৰিকুৱেষ্ট নলয় মানে সিহঁতৰ একদম পূৰা বেংকৰ পৰা আহি পাই টাউনৰ পৰা আহি পাই মই গা পা ধুই ধুনীয়াকৈ ভাত পানী খাই পেলাই শুই থাকিলোঁ কাৰণ বহুত ভাগৰ লাগি গৈছিলে আজি গাড়ী চাড়ী অকণমান চাফা তাফা কৰিলোঁ কিন্তু মই যেতিয়াই সাৰ পালোঁ তেতিয়া মানে মনে মনে আমাৰ সুজেন আৰু মায়ে মনে মনে কাম এটা কৰি আছিলে কি কাম কৰি আছিলে দেখাই আছোঁ চ' কামটো হ'ল এইটো এই চাহটো বাৰু মই এইমাত্ৰ বনাইছোঁ সুজেন আৰু মই এতিয়া খাম এয়া হ'ল গৰম গৰম
মেড ডিলিচিয়াছ টেষ্টি চিঙৰা আমি এতিয়া খাম আপোনালোকেও ঘৰত মন গ'লে খাব পাৰে বনাই পেলাই এয়া আমাৰ সুজেন আহিছে থেংক ইউ সুজেন ফৰ গিভিং মি দ্য ছাৰপ্ৰাইজ তাই আজি বেছি গোটেই দিনটো অনলাইন ক্লাছ চাছ কৰিলে তাই এছাইনমেণ্ট কিবা কিবি আছিলে গোটেই কমপ্লিট কৰি মেলি আকৌ চিঙৰাও বনাইছে আমাৰ কাৰণে সকলোৰ কাৰণে মাও বনাইছে বাৰু মায়েও হেল্প কৰিছে চ' আমি এতিয়া অকণমান চিঙৰা খাম আমি চামোচা খাম হোমমেড ভিডিঅ'টো বাৰু নবনালে কিন্তু বনাই থকাৰ ফটো তুলিছিলে সেই ফটোকেইটা চাই লওঁ তোমালোক ঠিক আছে letting it go. Spend my coin for sure. I'm gonna be myself, or I could be someone else. No one's stopping me now. I'm gonna skip my breaks. I'm gonna make mistakes. I just wanna feel alive. Okay, so আমি এতিয়া একদম ফুলি চাহ খোৱাৰ ব্যস্ত একদম পুৰা ধুনীয়াকৈ পেট ভৰাইতো খাব নালাগে বাৰু এইটো ইমান এটা হেল্ডি বস্তু নহয় বাট সুজেন চাহটো কেনেকুৱা হৈছে মই বনাইছোঁ চাহটো সঁচা ক'বলৈ গ'লে ইমান ভাল নাই এনেই কৈছোঁ ইটছ পাৰফেক্ট মই মানে অকণমান ইংলিছ কৈছোঁ Oh my god মানে হেৰি মাৰ্ভেলৰ মানে চিনেমাবোৰ চাইছা আমি মানে আজিকালি মানে মই অকণমান এক্সেন্টেবল তই মানে কি কৰে মাৰ মানে ভৰিখন এনেকৈ ধৰগে ধৰি পেলাই তই মাক মানে সুধি থাক তাৰমানে মা কি বনাইছা তাৰপিছত মায়ে যদি কয় কবি বনাইছো কবি কি মা মানে যেতিয়াই মায়ে বিহু চিহু হ'লে লাডু চাডু বনায় তেতিয়া তাৰমানে তই কি কৰ হা মানে যাওঁ হা মায়ে বোলে মা কি বনাইছা লাডু ময়ো বনাম তাৰপিছত তই যাওঁ গৈ পেলাই এনেকৈ লাডু মানে মা মই সৰু লাডু বনাম হা সৰু মানে মই সৰু বনাম তাৰপিছত তই লাডু বনাও মই পঢ়ি আছোঁ কিবা কৰি আছোঁ তই আহি পেলাই দাদা এইটো মই বনাইছোঁ সৰু চুজেন সৰু লাডু লোৱা এনিৱেজ সেইবিলাকেই আৰু কাহানী আৰু কিনো আৰু মাজে মাজে কৈ থাকিম এতিয়া কি কৰি আছ কি এতিয়া কি কৰি আছ লেপটপত এতিয়া আংগ্ৰেজী মিডিয়াম চাম অ'কে বাই ইমানে আজি কাৰণে চচখিনি কি কৰিলা কৈ দিয়া কৈ দিওঁ নে চচখিনি মানে হেৰিত পৰি গ'ল বা কেমেৰাই পৰি গৈছে চচখিনি কাপোৰত পৰি গ'ল আমাৰ ৰক্তিমাৰ জেগাই কাপোৰটোৱেই খাই পেলালে আমি মাটিৰ মানুহ মাটি খাই জিন্দা হৈছোঁ